নমস্কাৰ শিক্ষাৰ আখৰ ঘৰলৈ সকলোকে স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে কম সময়তে কম উপকৰণে বনাব পৰা এটা সাধাৰণ কিন্তু সোৱাদ লগা এটা ৰেচিপিটো হৈছে ভেন্দিৰ চৰচৰি। যিসকলে সদায় ভেন্দি ভাজিখন খাই আমনি পাইছে সেইসকলে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু ইয়াৰ সোৱাদ ল'ব পাৰে। বলক তেন্তে ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। মই ইয়াত 250 গ্ৰাম ভেন্দি লৈ লৈছোঁ আৰু এনেকৈ 1 ইঞ্চি মানৰ জোখৰে ডাঙৰকৈ কাটি লৈছোঁ। তাৰপিছত মই পিঁয়াজ বটা, হালধি, নিমখ, 2টা কেঁচা জলকীয়া সোৱাদ অনুযায়ী লৈছোঁ, কেইফুটামান নহৰু, কেইটামান কাজু বাদাম আৰু 2 চামুচ সৰিয়হ লৈ লৈছোঁ। কেঁচা জলকীয়া, সৰিয়হ, কাজু আৰু ৰচুনৰ এটা পেষ্ট বনাই ল'লোঁ। এয়া পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া এখন কেৰাহী গৰম কৰি লৈছোঁ আৰু তাতে মিঠাতেল দি লৈছোঁ। তেলখিনি ভালদৰে গৰম হৈ গৈছে আৰু মই ইয়াতে 1 চামুচ ক'লা জিৰা দি দিছোঁ। ক'লা জিৰাখিনি ভালদৰে ফুটাৰ পাছত মই তাতে পিঁয়াজ বটাখিনি দি দিছোঁ আৰু এইখিনি মই 1-2 মিনিটৰ বাবে ভাজি ল'ম কেঁচা গোন্ধটো যোৱালৈকে। Until you find your way back home. পিঁয়াজখিনি ভালদৰে ভজা হৈ গৈছে। এতিয়া ইয়াতে মই কেঁচা জলকীয়া, ৰচুন, কাজু আৰু সৰিয়হৰ পেষ্টটো দি দিছোঁ আৰু অলপ পানীও দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই লৈছোঁ। এইবাৰ ইয়াত মই হালধি আৰু নিমখ দি দিছোঁ আৰু এনেকৈ ভালদৰে লৰাই লৈছোঁ। এইখিনি ভালদৰে মিক্স হৈ গ'লে মই ইয়াতে ভেন্দিখিনি দি দিছোঁ। ভেন্দিখিনি ভালদৰে মছলাৰ সৈতে মিক্স কৰি ল'ম। এইখিনি মছলাৰ সৈতে ভালদৰে মিক্স হৈ গ'ল আৰু এতিয়া ইয়াতে অলপ পানী দি লৰাই লৈছোঁ। এইখিনি ভালদৰে লৰোৱা হোৱাৰ পাছত 5 মিনিটৰ বাবে কম জুইত ঢাকি ৰাখি সিজাই ল'ম। পাঁচ মিনিট হৈ গ'ল। এবাৰ মই ঢাকনি উঠাই চৰচৰিখন চাই লৈছোঁ। মছলাখিনি ঘন হ'বলৈ ধৰিছে আৰু দেখিবলৈ ধুনীয়া হৈছে।
ভেন্দিখিনি অলপ পানী শুকাই যোৱালৈকে আকৌ মই ঢাকি ৰাখি সিজাই ল'ম। ভেন্দিৰ চৰচৰিখন একেবাৰে ৰেডি হৈ গ'ল। ইয়াৰ পৰা পানীও শুকাই গ'ল আৰু বৰ বেছিকৈ নিসিজাওঁ, কাৰণ বেছিকৈ সিজালে কালাৰটো চেঞ্জ হৈ যাব, দেখিবলৈ ইমান ভাল নালাগিব। এই ৰেচিপিটো গৰম গৰম ভাতৰ লগত খাবলৈ বহুতেই সোৱাদ লগা হয়। আশা কৰোঁ আপোনালোকেও এবাৰ এই ৰেচিপিটো ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব।